हेलो गाइस वेलकम बैक टू माय चैनल। तो रुको क्लाइमैक्स अभी बाकी। तो गाइस आज आছো কথা গুলো একসাথে আর আজ সে দিনত রাখ আর আমরা লোক কাছে আছে আজ ব্লগটো পুরো একদম ফাটাফাটি হবে গাইস। তো হেকলো চাই রাখো। তো ইফালে মোৰ সাইকেল আর ইফালে আমার রাহুল আর নবনীত। ও গাইস মল্লো। তো গাইস বলা কাটি ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰি দিলে ৰাস্তাৰ পৰা। তো কিমান বোৰিং ঘৰৰ পৰা ভিডিও ষ্টাৰ্ট কৰিম গাইস। তো নতুন ৰেচিপিটো সাবস্ক্ৰাইব কৰিব। তো বলা গাইস এদিকে নাই মজা না কেনে মজা তো গাইস বলা কি দিয়া এরকম বলক গাইস। তো মানে অলপ ওভার মানে জস দি আছো গাইস আপোনালোকে। তো চেনেলটো নতুন আছে প্লাস সাবস্ক্ৰাইব কৰিব আৰু সোনকালে 500 কৰি দিয়ক গাইস। তো অলপ জস দেখাই আছো আৰু গাইস। তো কেনে মজা না মজা আলটিমেট মজা। তো গাইস bolok dia selalu mau dia su to bolok aja sweet ya to pelamar geng ya orang kok ini ultimate dialog tu pura kamu mula isi mo to guys bolok aja dinot aja rati buat guys finally guys udah himalu अरे पे हरी राम चली আছে guys। तो ইফালে ভিড় পুরা একদম। তো কোন গাছি দিনে দেখাচ্ছ আজি সে দিনের দিন দুপরিয়া। তো গাইস বলো মঞ্জিত এসে বিজে মঞ্জিত কেনে বড়িয়া লাগছে রাহুল বুড়ো আমার কেনে ভাল না আজি ইমান ভিড় নাই দে গাইস আপনাকে আইবে পারে গাইস। ইফালে বক্সৰ টিকেট লৈ ললো। তো ৰাতি আপোনালোকে পুৰা ভাল দেখিব কোৱালিটি। আৰু ইফালে আমাৰ সিকিউৰিটি দা কেনে ভাল আৰু এতে টিকেট ল'ব পাৰে আপোনালোকে। ৰাতিপুৱা কেইটা বজাৰ পৰা টিকেট লোৱা হয়? ৰাতিপুৱা আমাৰ ইয়াতে 8টা বজাৰ পৰা টিকেট দি থকা হৈছে আজি। যোৱাকালি আমি খুব সোনকালে দিছোঁ। মোটামুটি আমি 7:30টা পৰা আমি টিকেট দিয়া হৈছিল আৰু 2টা দৰ্শনী হৈছে যোৱাকালি। আজিও আমাৰ খুব ভাল টিকেট চেল হৈ আছে। এতিয়া প্ৰথম দৰ্শনীৰ কেইটামান মাত্ৰ টিকেট আছে। খুব সম্ভৱ আমি দ্বিতীয় দৰ্শনীও কৰিম যদি আমাৰ মানে ৰাইজৰ সঁহাৰি পাওঁ। তো আপোনালোকে টিকেট ল'ব আহক ইয়াতে পুৰা একদম সোনকালে আহক আৰু ভাল টিকেট ইয়াতে লওক আৰু আপোনালোকে ভালকে চাওক। আৰু এইফালে আমাৰ খুৰা মানে কি ক'ব পূজাখনৰ বিষয়ে অলপ? পূজাখনটো অইন বছৰত এইবাৰ বহুত ভাল লাগিছে। যথেষ্ট সংখ্যক আমাৰ দৰ্শনাৰ্থী আহি উপস্থিত হৈছেহি। আৰু আমাৰ আজি বৃন্দাবন থিয়েটাৰৰ তৃতীয় তথা বিদায় নিশা। আৰু এই বিদায় নিশাত তেওঁলোকে মানে এই বছৰৰ তেখেতসকলৰ সৰ্বশ্ৰেষ্ঠ নাট অসুৰ নাটখন পৰিৱেশন কৰিব। গতিকে ৰাইজৰ আশা থাকিল ৰাইজৰ বিপুল সঁহাৰি পাম বুলি। তো আপোনালোকে আহিব আৰু তো থিয়েটাৰখন ভাল পাইছে বুলি আশা কৰিছোঁ ময়ো। আৰু মানে 3 দিন থিয়েটাৰ চালোঁ। তো এইকেইদিন ভালে লাগি আছে। তো আজিও ভাল পাব আপোনালোকে ইয়াতে আহিব আৰু টিকেট ক্ৰয় কৰক আপোনালোকে আৰু থিয়েটাৰখন ভালকৈ চাওক বৃন্দাবন। 50 रुपीज 6 रन पूरा एकदम अल्टीमेट के पूरा 6 रन पाबा আপোনালোকে। আৰু এইখনো এখন ট্ৰেইন গাইস। তো এটা আপোনালোকে 6 रन পাবা অনলি 50 रुपीज। আৰু এইটো হৈছে গাইস আৰু এইটো বটিং কৰিব পাৰিব সৰু ল'ৰা ছোৱালীবিলাকে গাইস। তো এটা বটিং কৰিব পাৰিব আপোনালোকে গাইস। তো বটিংটো অনলি 50 रुपीज। তো বটিং দেখাই গাইস এইটো 15 তাৰিখলৈকে থাকিব। আৰু আপোনালোকে এটা কৰিব পাৰিব ৱাটাৰ বোৰ্ড গাইস। তো অলপ মানে একোলানো অলপ ফিলিংস পাব আপোনালোকে গাইস। তো ইয়াতে ৱাটাৰ বোৰ্ড কৰিব পাৰিব আপোনালোকে অনলি 50 रुपीज গাইস অনলি 50 रुपीज। কলকাতা সুপার হিট চিত্রহার ইয়াতে আহিছে গাইস। আপোনালোকে পুরা সব মজা পাব আপোনালোকে কি কম গাইস। আৰু অনলি দেখালো গাইস। তো সেইকাৰণে আমি ম'ম' খালো গাইস। আৰু এইফালে মই খালো ৰল। তো এইফালে খাই আছে ম'ম' আৰু এইফালে কেমেৰাৰ পৰা ফটোখিনি উলিয়াই আছো গাইস। তো খাইলো গাইস এতিয়া খাই ললো গাইস। তো এতিয়া ঘৰলৈ যাম আৰু। তো এইফালে আছে আমাৰ হৰ্ষ উন্মন সিফালে জ্যোতি হৰ্ষঘৰত ভাত চাত খাম। আৰু তো হৰ্ষঘৰত ভাত চাতকে আৰু ৰাতি আহিম গাইছ। তো ভিডিঅ'টো ইমানতে সমাপ্ত নহয় বাৰু। তো এইখিনিতো ইমান বেছি দীঘল হোৱা নাই গাইছ। তথাপিও আৰু ৰাতি দেখা আপোনালোকৰ ৰাতি থিয়েটাৰ চাম টিকেট কাটিছোঁ গাইছ। তো তেনেকৈ বোলে এতিয়া হৰ্ষঘৰত যাম পুৰা একদম দবাই ভাত খাম। ফাইনেলি গাইছ হৰ্ষঘৰত এতিয়া আহি পালোঁ। আৰু এইফালে খাম ভাত এইফালে জ্যোতি এইফালে মেইন আমাৰ হিৰ'
আৰু ইফালে চাকামা ৰাহুল, ইফালে চানি, ইফালে উন্মন আৰু ইফালে আমাৰ বাবা। তো আমি এতিয়া ভাতটো খাওঁ আৰু ৰাতি আপোনালোকক চিন দেখাম। এতিয়া ঘৰত আহিলোঁ আৰু এতিয়া ঘৰত আহি আমাৰ ঘৰত পূৰা হাঁহ কাটি আছে, চাওক গাইছ আপোনালোকে। যে হাঁহৰ মাংস কাটি দেখা হৈছে গাইছ, দেখছে পূৰা হাঁহৰ মাংস খাম অলপ পিছত পূজাৰ পৰা আহি মানে থিয়েটাৰ আহি দেখছে গাইছ হাঁহৰ মাংস কাটি আছে। তো ইফালে খাম আৰু আহি এইফালে মাথাটো ইটো মেইন, ইটো কিন্তু নাখাওঁ দে, এইগিলা আলচি লাগে গাইছ। তো এইটো হৈছে মেইন মালটো। তো আহি খাম গাইছ হাঁহৰ মাংস। গাইছ এতিয়া যাই আছোঁ, এতিয়া অলপ মুখটো গানোটো গাইছ কাৰণ ৰাতি ঠাণ্ডা লাগিছে। তো এতিয়া জ্বৰ চৰ্দি হয় এইটো চিজনত গাইছ। তো এতিয়া ডাইৰেক্ট বোলক গাইছ তো গাইছ অলপ পিছতে থিয়েটাৰ আৰম্ভ হ'ব আৰু এঘণ্টামান পিছত, এঘণ্টা বা আধা ঘণ্টা পিছত গাইছ। তো চাই আকৌ বহুত ভাল লাগি আছে কাৰণ ইয়াতে সোমাব পৰা নাছিলোঁ। তো এটা খুৰে মানে ইয়াতে সোমাব দিলে গাইছ। তো এইফালে চাওক গাইছ কেনে দা কেনে কাম। অলপ পিছত গেলাৰী চেলাৰী মানে জনসমাগমবিলাক মানে দেখাম আপোনালোকক গেলাৰীৰ। তো আৰু ইফালে গাইছ এইবিলাক কিবা কিনি আনি দিছে, সেইবিলাক মানে ঘৰৰ কাৰণে চলিব। আৰু এইখন চাওক গাইছ কিবা মেডিকেল নে কিবা এনেকুৱা এখন কিবা দোকান হ'ব চাগে। আৰু চ' গাইছ বহুত ভাল লাগিব একদম, গোটেইখিনি বস্তু আনিছে মানে 2 বছৰৰ মূৰত গাইছ, 2 বছৰ মূৰত। গাইছ এইবোৰ হৈছে লাইটৰ কানেকশ্যন গাইছ, ইমান কালাৰিং মিলাব লাগিব। আৰু এইফালে চাওক গাইছ মিউজিক, তো সেইবিলাকে আৰু এইবিলাক তবলা চবলা প্ৰত্যেকটো কামত, প্ৰত্যেকটো বস্তু প্ৰত্যেকটো কামতে মানে ইয়াতে লাগিব এইবিলাক লাইট গাইছ। আৰু অলপ পিছতে ইয়াতে পূৰা একদম ধামাকা হ'ব, ধামাকা। আৰু কৈছে এনেকৈ হঠাৎ গাইছ পূৰা মানুহে গৈ চাওক গাইছ পূৰা তিৰিচুলীয়া পাপি পূৰা একদম ধামাকা আৰু গাইছ কি ক'ম। ইমান ভাল লাগে কিয়, ইমান কষ্ট কৰিছে হয় নে নহয়? এই আশাপুৰ কমিটিখনৰ জয়যাত্ৰাৰ চাবি কাঠি বেছি নকওঁ, আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আপোনালোকৰ সন্মুখত নাটক কৰিম অলপ পিছত। সকলোৱে আশীৰ্বাদ কৰিব আমাৰ বৃন্দাবন থিয়েটাৰ যাতে আগুৱাই গৈ থাকে, আকৌ যাতে থিয়েটাৰখন আমাৰ এই আৰ্টিষ্টখিনি আমি যাতে আকৌ কঠল কৰিবলৈ আহিব পাৰোঁ, তাৰ কাৰণে আকৌ আমাক আশীৰ্বাদ কৰিব। ধন্যবাদ। আর আগের নামৰ আমাৰ অঞ্চলত প্ৰতি এটা ভাল মৰম আছে। এইকাৰণে এই অঞ্চলত যদি থিয়েটাৰ নহওক, আমাৰ দেবেন ৰায় চান্দাবাৰীৰ সুবিধাৰ দেবেন ৰায় তেওঁৰ ঘৰত তেওঁ আহিবই থাকিবই, যিকোনো বিপদত তেওঁ আমাৰ ইয়ালৈ খাবলৈ মেলি আহে। তো গাইছ এনেকৈ থিয়েটাৰখন শেষ হৈ গ'ল। আৰু গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া যাই আমি হাউলি ৰাস চাব, নলবাৰী ৰাস চাব। তো ভিডিঅ' ধামাকা আহিব গাইছ। যদি এই ভিডিঅ'টো 500 যদি হৈছে, এই ভিডিঅ'টো তেতিয়া বহুত মানে বহুত ভাল লাগিছে ফোনটো। তো এই ভিডিঅ'টো যাতে দিয়াৰ লগে লগে মোৰ 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যায় গাইছ। তো আজি ভিডিঅ'টো মানে তো যদি ভাল লাগিছে চাই লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে। আৰু এইফালে চাই কিবা ডিজাইন দিছোঁ আৰু মোৰ নতুন ৰং হৈ আছে গাইছ, কালাৰিং। তো আপোনালোকে ডাইৰেক্ট সেইটো ৰুমৰ পৰা চাওক, মানে আজি মানে এইটো ৰুমৰ পৰা আৰু ভিডিঅ' চাগে নাপাব এইটো ৰুমৰ পৰা। আৰু এসপ্তাহমান পাছত এনে পাই থাকিব, কিন্তু এসপ্তাহমান পাছত আৰু ইউটিউবৰ পৰা আপোনালোকে ভিডিঅ' চিডিঅ' নাপাব। তো মোৰ নতুন ৰুমৰ পৰা আপোনালোকে ভিডিঅ' পাব। তো আজি ভিডিঅ'টো মানে হওক যদি ভাল লাগিছে চাই লাইক চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু তিল তাতে মই নেক্সট ভিডিঅ'ত সকলোকে লগ পাম।